জন লেননে কৈছিল গাৰ্লছ ডোণ্ট প্লে গিটাৰ। মই কবিতা নাথ 79ৰ পৰা বজাই আছোঁ, আগলৈও বজাই থাকিম, শেষ দম থকালৈকে মই বজাই যাম। আত্মীয় যিবিলাক মোৰ মা ফেমিলি বা দেউতাৰ ফেমিলি মানুহ আছিলে, তেওঁলোকে মানে আহি ঘৰত কৈ আৰু কিনো তাইক এই ৰাতি ৰাতি ফাংচন কৰিবলৈ পঠাওঁ, আৰু এনেকে ফাংচন কৰি কৰি ঘূৰি ফুৰিলে সেইজনী ছোৱালী সমাজৰ ভাল ছোৱালী হৈ নাথাকিবও। এতিয়া মোক মানে তবলা বজাৰ কাৰণে মানুহে মানে অলপ মতা বুলিয়ে কৈছিলে, মতা মানুহে বজায়, ছোৱালী মানুহে সেই বজায় এনেকে চবে। তাৰপিছত এই বগলীয়ে বজাইছে, বগলী বগলী আহিছে এনেকে কয়। আমি ইমান কেয়াৰ কৰা নাছিলো, কাৰণ আমাৰ ইমান উৎসাহ সৰুৰ পৰা বিভিন্ন মানে বহুত একদম পুহি ৰখা নিচিনা, আৰু গীটাৰ বজামেই। মহিলাখিনিক মানে কেনেকে আমি সমাজৰ বান্ধোনৰ পৰা মুক্ত কৰিম, তালৈকে মই চেলেঞ্জ কৰিলোঁ যে জীৱনত মই বিয়াই নহওঁ, গীটাৰখন বজাম। তেনেকে মই চেংৰা বন্ধু ৰচিয়া বৰ ঘৰত বসিয়া, চেংৰা বন্ধু ৰচিয়া বৰ ঘৰত বসিয়া, গান গাইলো তোরা